Hi everyone, welcome to my another vlog. আপোনালোকৰ ভালনে? মোৰো ভাল। আজি আমি মানে কেইদিনমান হ'ল আইতাৰ ঘৰত আহি আছো। মামাৰ ঘৰ এইফালে এজনী আইতা। আমাৰ শাহু বৈ ব্লগ বনাইছে আকৌ। এইজনী মা আৰু আমি এতিয়া আৰু এজনী আইতাৰ ঘৰত গৈ আছো। এইটো মামাৰ ঘৰ ফিচাৰী। মই আপোনালোকক দুখিত যে চাংঘৰ দেখুৱাবগৈ নোৱাৰিলোঁ, কিন্তু ইয়াৰ পৰাই অলপমান ভিউ দেখাই দিছোঁ। ৰ'ব, এয়া ফিচাৰী, গোটেই ফিচাৰী 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 ফিচাৰী। সৌফালে চাংঘৰ এটা আছিলে। মই দুখিত, যদি কাইলৈ পাৰোঁ তেনেহ'লে আপোনালোকক চাংঘৰ নিশ্চয় দেখাম। এয়া দেই, তেন্তে এতিয়া আমাৰ গাড়ীখনত উঠি ব'লক যাওঁ আইতাৰ ঘৰলৈ। কৈ আছোঁ সকলো কাহিনী, দুজনী আইতা কেনেকৈ হ'ল, কি কথা সকলো কৈ আছোঁ। আমাৰ দুজনী আইতা হ'ল কাৰণ এজনী আমাৰ মাৰ মাক আৰু এজনী মানে মাৰ মাহীয়েক, আৰু মাহীয়েকে বৰ্তালৈ বিয়া হৈছে, মাৰ ভাগৰ বৰ্তালৈ বিয়া হৈছে। আৰু সেইকাৰণে একদম দুইজনী আৰু শাহু বুঢ়ী আৰু একে নিচিনা হ'ব। এতিয়া আমি মাৰ ভাগৰ নিজৰ মাকক মই দেখাই আছোঁ, ব'লক। আৰু এতিয়া এটা ল'ৰা এটা আপোনালোকে দেখিছেনে বাৰু? সেই ল'ৰাটো হ'ল মাহীৰ পুতেক। মাহীকো দেখাম, তুলনাবাকো দেখাম আৰু মইনাকো দেখাম। তেনেহ'লে গৈ থাকোঁ ব'লক আইতাৰ ঘৰলৈ। এইজনী আমাৰ আইতা, আমাৰ মাৰ মাক। আইতা সেয়া আমি আহি গ'লোঁ আইতাৰ ঘৰত। কালি মানে ফিচাৰী এটা মাছ ধৰিছিলোঁ। মই কমেও 8জনীমান পাইছোঁ দেই মাছ 8জনীমান পাইছোঁ। এই যে ল'ৰাটো, ৰ'ব কোনটো ফিচাৰীত পাইছিলোঁ মই দেখাই, এইটো। আৰু আমাৰ এইজনীয়ে গুচাইছে কঁঠাল, সেইজনীয়ে হ'ল তুলি না বা। ব'লক তেনে চাই যাওক ফিচাৰীটো, ব'লক চাই ল'ব আপোনালোকে ফিচাৰীটো। আমাৰ গাড়ীয়ে মই আজি গৈ আছোঁ ফিচাৰী চাবলৈ, ব'লক। কালি মই এইটো ফিচাৰীতে 8জনী 9জনী পাইছোঁ দেই, ধেমালি নহয় আকৌ দেই। ৰ'ব দেখা, এইটো ফিচাৰীতে পাইছোঁ মাছ মই। এইটো টিবিক 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 কৰি আছে দেই। আমি আহিলোঁগৈ, ভাবিলোঁ আমাৰ ফুলনিখনতনো কি ফুল আছে তাকে দেখাই দিওঁ। এয়া আমাৰ ফুল, চাই লওক তেনেহ'লে ফুল। আৰু ইয়াতে ব্লগটো সামৰিছোঁ আৰু ইয়াতে। আৰু ফুলখিনি চাই লওক গোটেইখিনি, কিমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে দেখিছে। আপোনালোকক ভাবিলোঁ দেখাই দিওঁ। এয়া ফুল ফুল ফুল, গোটেই ফুল। আমি এতিয়া টাবত গোটেই ফুল লগাই থৈ আছোঁ। তেনেহ'লে চাই যাওক ফুলখিনি। ক্ষমা কৰিব, ইটোৰ মানে ইয়াৰ যিটো পিছত ভিডিঅ' দিছোঁ সেই ভিডিঅ'টোত চাউল জাৰি আছিলে কাৰণে শব্দ হৈ আছে। যদি ক্ষমা কৰিব যদি অসুবিধা পাইছে, ক্ষমা কৰিব। মই গাড়ীখনত কৈছিলোঁ, যিটো ভিডিঅ' চাব কৈছিলোঁ যে লাৰ্ণিং মানে চলোৱা নহয়, লাৰ্ণিং মানে শিকা। ক্ষমা কৰিব। আৰু এইজোপা হ'ল লাজুকী লতা। কিছুমানে চিনি পায় আৰু কিছুমানে নাপায়। এইজোপা চুই দিয়াৰ লগে লগে জাপ খাই যে আপোনালোকে দেখিছেই, মই আঙুলি এটাৰে চুই দিম দেখিছে, এইজোপা লগে লগে জাপ খাই যাব দেখিছেনে? এই গোটেই গছজোপা আছে মোৰ ওচৰত, মই চুই দিছোঁ, চব জাপ খাই যাব। এতিয়া চাব দেই আপোনালোকে। গোটেই গছজোপা জাপ খোৱাবলৈ বহুত টাইম লাগিব, খালি চুই গ'লেই হ'ল। অকল এনেকৈ চুই গ'লেই সেইখিনি জাপ খাই যাব। আৰু এয়া তাৰপাছত মোৰ ওচৰত আছে কেইজোপামান নাৰ্জী ফুল দেখিছে, ফুলিছে নাৰ্জী ফুলকেইজোপা। আৰু আছে নয়নতৰা গছজোপা। আৰু এইজোপা এতিয়া এইবোৰ ফুলাৰ ছিজন নহয়। এইজোপা কি ফুল বুলি কয় মই ভালদৰে নাজানো, কিন্তু ফুলিলে বহুত ভাল লাগে। ফটো আছে যদি আপোনালোকক দিম বাৰু, চাই ল'ব লাগিব। এইজোপা হ'ল কথনা ফুল।
এইজোপা জবা ফুল, এইজোপা ফুলে কেতিয়াবা কেতিয়াবা ফুলিবই নাপায়, কিহেনো কলিখিনি খাই পেলাই। আৰু এইজোপা জবা ফুল, এইজোপা কি ফুল মই নাজানো, মই মুঠতে আমাৰ ৰুই থোৱা আছে নাৰ্জী। ৰ'ব লোকক দেখাই গৈ থাকোঁ। এইজোপা, তাৰপিছত এইজোপা কি ফুল ন, এইজোপা নাজানো আৰু কি ফুল নাজানো। মই আপোনালোকক দেখাই গৈ আছোঁ দেই। ফুলখিনিনো কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। এইবোৰ দিনত বহুত ভালকৈ ফুলে। এইজোপা, এইখিনিও মোৰ ফুল আছিল, আপোনালোকক আজি দেখাইছোঁ ফুলখিনি। ভিউটো কেনেকুৱা লাগে ক'বলৈ নাপাহৰিব। এয়াই মোৰ ফুল আৰু এল'ভেৰা আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়, সেইকাৰণে এল'ভেৰা। তাৰপাছত আৰু আমাৰ ঘৰত নৰসিংহজোপা আছিলে, এইজোপা মই আপোনালোকক দেখাই দিছোঁ নৰসিংহজোপা। এইফালে পদিনা, অলপ পদিনা হৈ আছে। আৰু এইফালে আমাৰ ফিচাৰী পাৰটোলৈ যায়, মই গৈ আছোঁ দেখিছে। আমাৰ ফিচাৰী পাৰটো, আমাৰ এজোপা নেমু গছ এজোপা আছে দেই, আৰু বহুত ৰস হয়। আমাৰ ফিচাৰীটো সৌটো গোটেই পানী হৈ আছে ফিচাৰী। লক্ষ্য কৰিছেনে বাৰু? কলগছৰ যে কলগছটো, সেই কলগছটো কি জানেনে? সেই কলগছটো দাদাহঁতে ভূ বনাই খেলে একদম। বাবাই এবাৰ পাছলৈ কৰিবই নাপালে, চব পানী হৈ গ'ল। এইফালে মাতটো শুনিছেনে? ট্ৰেইনৰ মাত, ট্ৰেইন আহিছে। শুনিলে নাই বাৰু মাতটো? প্লিজ কমেণ্টত জনাব। আৰু এইফালে আমাৰ গাড়ীখন থৈ দিছে। পাপাই তামোল পাৰি আছে যে, সেইকাৰণে আমাৰ গাড়ীখন গেৰেজতে সোমাই আছে ন ধুনু মানুহ। আমাৰ গাড়ীখন এইখন। এইজনী আমাৰ আই কুজুকৈ আহি আছে দেখিছে? আমাৰ আই ভিউ দিলে মন নকৰিব আৰু যেনে তেনে বনাইছোঁ। আৰু এইকেইটা আমাৰ হাঁহকেইটা কি গছ জানো। এইখন আমাৰ গাড়ীখন লাৰ্ণিং লিখি থোৱা আছে। লাৰ্ণিং মানে কি সকলোৱে জানেই চাগে, নজনাখিনিক কৈ দিওঁ, লাৰ্ণিং মানে চলোৱা। আৰু এইপৰা ইমান ধুনীয়া নাৰ্জী ফুল ফুলি আছে নহয়, আপোনালোকক বোলো দেখাই দিয়াই ভাল হ'ব। এইপৰা এয়া পাপাই কিবা তামোল পাৰিছে নেকি? এই থোপাটো বহুত ভাল লাগিছে ন? কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। এয়াই আজি ব্লগ আছিলে।